জীৱনত সকলো হেৰুৱাৰ পাছতো আপোনাৰ মনত যদি পুনৰ কিবা এটা কৰাৰ উদ্যমতা থাকে তেন্তে বুজিব আপুনি এতিয়াও একো হেৰুৱাই নাই। মোটিভেশ্যন এনেকুৱা ধৰণৰ মোটিভেশ্যন বাণীবিলাক মানুহৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পেলায়। গতিকে মোটিভেশ্যনৰ দ্বাৰা যিকোনো মানুহে যিকোনো কাম যিকোনো পৰিস্থিতিত কৰিব পাৰে। লাগিলে তেওঁ দুখীয়াই হওক, ধনীয়ে হওক, জব হোল্ডাৰে হওক, বিজনেছমেনে হওক, যিকোনো মানুহে যিকোনো পৰিস্থিতিত মোটিভেশ্যন যদি মনত থাকে তেনেহ'লে যিকোনো কাম কৰিব পাৰে। কিন্তু এটা কথা, মোটিভেশ্যন হয় কি? হোৱাট ইজ মোটিভেশ্যন? ৱাই মোটিভেশ্যন ইজ ইম্পৰ্টেণ্ট? মানে মানুহৰ জীৱনত মোটিভেশ্যন কিয় ইম্পৰ্টেণ্ট আছে? কেতিয়াবা ভাবি চাইছানে? মোটিভেশ্যন চাবলৈ গ'লে মোটিভেশ্যন শব্দটো মোটিভ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে নিড, ডিজায়াৰ, ৱান্টছ। মানে আপুনি জীৱনত যি কৰিব বিচাৰে, যি পাব বিচাৰে, সেইবিলাক বস্তু পাবৰ কাৰণে আপুনি যি একশ্যন লয়, যি কাম কৰে, আৰু এই কামবিলাক কৰিবলৈ যাওঁতে যি একশ্যন লওঁতে মনৰ পৰা যি মনোভাৱ আহে, মনৰ পৰা যি ভাৱ আহে, সেইটোৱে হৈছে মোটিভেশ্যন। মোটিভেশ্যন মানুহৰ জীৱনত বহুত ইম্পৰ্টেণ্ট আছে। মোটিভেশ্যন মানুহৰ বেমাৰ ভাল কৰা ঔষধৰ নিচিনা কাম কৰে। মোটিভেশ্যন মানুহৰ গ'ল এম এচিভ কৰাত সহায় কৰে। মোটিভেশ্যন মানুহৰ প্ৰব্লেম ছল্ভ কৰাত সহায় কৰে। মোটিভেশ্যন মানুহৰ পুৰণি হেবিটবোৰ এৰি নতুন হেবিট অনাত সহায় কৰে। ফৰ এক্সাম্পল, এজন ষ্টুডেণ্টে যদি তেওঁৰ স্কুলৰ সকলো ষ্টুডেণ্টকৈ ভাল ৰিজাল্ট কৰিব বিচাৰে, যাৰ কাৰণে সেইটো তেওঁৰ নিডছ হয়, ডিজায়াৰ হয়, তেওঁ যিকোনো পৰিস্থিতিত এই ৰিজাল্টটো পাব বিচাৰে। গতিকে এই ৰিজাল্টটো পাবৰ কাৰণে তেওঁক একশ্যন ল'ব লাগিব, ভালদৰে পঢ়া শুনা কৰিব লাগিব। গতিকে ষ্টুডেণ্টজনে যেতিয়া পঢ়া শুনা কৰিবলৈ যাব বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ পৰা ফেচ কৰিব লাগিব। ধৰি লওক প্ৰক্ৰেষ্টিনেশ্যনে কি কৰে? এজন ষ্টুডেণ্টক আজিৰ কামটো কালিলৈ ঠেলি দিয়া বাধ্য কৰায়। বহুত দিন এতিয়া সময় আছে এক্সামৰ কাৰণে, গতিকে আজি নপঢ়োঁ, কালিলৈ পঢ়িম, এনেকুৱা ধৰণৰ বাহানা কৰায়। সেইটো প্ৰক্ৰেষ্টিনেশ্যন বুলি কয়। ইয়াৰ লগতে বিভিন্ন বাহিৰা ডিষ্ট্ৰেকশ্যনবোৰ যেনেকৈ ছ'চিয়েল মিডিয়া আজিকালি হৈ গ'ল, আৰু বহুত কিছুমান কাম থাকে যি নেকি পঢ়া শুনাত অসুবিধা আনে। গতিকে এইবিলাক প্ৰব্লেমছৰ পৰা দূৰ হ'বৰ কাৰণে, বাচিবৰ কাৰণে মনৰ পৰা কি লাগিব? মোটিভেশ্যন লাগিব। আৰু এই মোটিভেশ্যনে মানুহৰ যিকোনো প্ৰব্লেমছ ছল্ভ কৰাত সহায় কৰে আৰু যিকোনো গ'ল এচিভ কৰাত সহায় কৰে। গতিকে মোটিভেশ্যনে এই ষ্টুডেণ্টজনক সহায় কৰিব যে আপোনাক পঢ়িব আছে আৰু যিকোনো পৰিস্থিতিত একো বাহানা নালাগে, কাৰণ কি লাগিব? আপোনাক ভাল ৰিজাল্ট লাগিব, সকলো ষ্টুডেণ্টক। গতিকে মানুহক মোটিভেশ্যনে ভিতৰৰ পৰা ষ্ট্ৰং কৰে, যাৰ পৰা যিকোনো মানুহে যিকোনো পৰিস্থিতিত যি গ'ল হওক বা যি এম হওক, যি ডিজায়াৰ হওক, সকলো এচিভ কৰিব পাৰে। গতিকে সকলো মানুহৰ দিনটো মানে ৰাতিপুৱা ষ্টাৰ্ট কৰিব লাগে মোটিভেশ্যন কোটছৰ পৰা, মোটিভেশ্যন বাণীৰ পৰা। ফৰ এক্সাম্পল, টুডে ইজ ইয়ৰ অপৰচুনিটি টু বিল্ড দ্য টুমৰো ইউ ৱান্ট, ন' পেইন ন' গেইন। এনেকুৱা ধৰণৰ ষ্ট্ৰং মটিভেশ্যনেল কোটবোৰ যদি নিজৰ পঢ়া টেবুলৰ আগত লগাই লোৱা বা আইনাৰ আগত লগাই লোৱা আৰু সেইটো সদায় যদি চাই থাকা, তেনেহ'লে সদায় মটিভেশ্যন আহি থাকিব। কিন্তু এটা কথা মনত ৰাখিবা, মটিভেশ্যন সদায় মানুহৰ তাত নাথাকে, সেইটো উৎপন্ন কৰিব লগা হয়। যদি আপোনাৰ ষ্ট্ৰং ডিজায়াৰ আছে, গ'ল আছে, এম আছে, তেনেহ'লে মটিভেশ্যন সদায় আহি থাকিব। আৰু যিমান নিজৰ গ'লৰ বিষয়ে বা এমৰ বিষয়ে সদায় গভীৰভাৱে যদি জানি গৈ থাকা বা পঢ়ি গৈ থাকা বা ৰিচাৰ্চ কৰি গৈ থাকা, তেনেহ'লে মটিভেশ্যন সদায় আহি থাকিব। কিন্তু যদি নিজৰ গ'লৰ পৰা ডিষ্ট্ৰেকশ্যন হৈ যোৱা বা ডিডাইৰেক্ট হৈ যোৱা, তেনেহ'লে মটিভেশ্যন শেষ হৈ যায়। গতিকে সদায় নিজৰ গ'ল, নিজৰ এম বনাই ৰাখিব লাগে, সদায় নিজৰ এটা ডিজায়াৰ থাকিব লাগে, তেতিয়াহে মটিভেশ্যন আপোনাৰ জীৱনত ঔষধৰ নিচিনা কাম কৰিব আৰু আপোনাৰ যিকোনো গ'ল, যিকোনো ডিজায়াৰ, যিকোনো নিডছ আপুনি পূৰ কৰিব পাৰিব, আপুনি এচিভ কৰিব পাৰিব। চ' আজিৰ কাৰণে ইমানেই। ভিডিঅ'ত যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ' বা এডুকেশ্যন ৰিলেটেড ভিডিঅ' আপুনি পাই থাকিব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং।